Hello guys. Hey guys, আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছো। So hi guys. আমি আজি ডক্টৰ তাত যাবলৈ ওলাইছো। আমাৰ মাইনাৰ গা বেয়া। তো গাটো বেয়া হৈ আছে মাইনাৰ। আমি ডক্টৰ তাত যাম। আমাৰ মাইনাৰ কাৰণে ঔষধ আনিম। তো আপোনালোকে আমাৰ লগত থাকিব, একেলগে যাম। হয় না মাইনা? হয়। তো বন্ধুসকল অলপ ডক্টৰ তাত যাম, মানে মাইনাৰ গাটো বেয়া হৈ আছে, কিবা প্ৰব্লেম হৈছে অলপ। তো বলকচোন একেলগে যাওঁ আমি চবে। কি খাইছ? কি দেখাতো বা এই দুপুরে ভাত খাইছ না খাইছ? আমি এইখন পিলপিলিতে উঠি যাম গাইস, এইখন পিলপিলিতে উঠি যাম। তো ডক্টৰ তাত পোৱা নাই এতিয়ালৈকে, গেট পৰিছে। তো ৰখি আছো, গেটটো উঠিলে যাম নিশ্চয়। The next day. তো হেল্ল' গাইজ, গুড মৰ্ণিং। যোৱাকালি মাইনাৰ এই কিবা কয় ঔষধ আনাতে বহুত কিবাকিবি হ'ল ঘটনা, মানে কি গৈ ডক্টৰকো লগ পোৱা নাই। তো কিবাকৈ মেনেজ কৰিছোঁ আৰু। তো আজি এটা বস্তু আহিছে ফ্লিপকাৰ্টত, আৰু এই বস্তুটো আমি ৰিচিভ কৰিব গৈ আছোঁ। তো বলকচোন কি বস্তু লৈ আহোঁ আমি একেলগে। মানে বন্ধুসকল আজি মৰ্ণিঙৰ পৰা কিবা উল্টা পাল্টা হৈ আছে মোৰ লগত, কি হৈছে গম নাপাওঁ দেই, কিবা উল্টা পাল্টা হৈ আছে, মানে কিন্তু উল্টা পাল্টা হৈ আছে। तो एसी लाइव हो तो एसी यार, कहीं पे भी रुक जाते हैं। मुर्गीर पोवालीकेइटा कि धुनिया लागছে, बापरे बाप। ओ मुर्गी নহয়, হাঁহৰ। ओ माय गॉड। A few moments later. বস্তুটো লোৱা হৈ গ'ল, ঘৰত গৈ আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকক। তো বন্ধু আজি যিটো মানে মই বস্তু আনিব গৈছিলোঁ, অনলাইনত অৰ্ডাৰ দিছিলোঁ, আহিছিল। তো এইটো বস্তুটো হৈছে ট্ৰাইপড। তো বস্তুটো মই আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকৰ আগত, অলপ টাইম ধৈৰ্য ধৰক। এইটোৱে, আৰু বাকী একো নাই, এইটোৱে দিছে, এইটো ট্ৰাইপড। এইটোৱে, আৰু কেনে লাগছে কমেণ্টত জনাব আপোনালোকে। 1 hour later. আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। টাটা দে গাইছক, টাটা দে তো, টাটা আকৌ আমাৰ চেনেলটো মৰম দিব, ছাবস্ক্ৰাইব কৰিব। তো হেল্ল' বন্ধুসকল, আমি ফুৰি আছোঁ, আমাৰ লগত আহিছে মৰমী বাই। আমাৰ মৰমী বাই আছে আমাৰ লগত, আৰু মই আৰু আমাৰ মা ফুৰি আছোঁ ইফালে। ভাল লাগছে হয়নে? সঁচাকৈ ভাল লাগছে। কোনটো ভাল লাগছে? এইটো না? ৱাও। তো আমাৰ মাইনাক লৈ বন্ধুসকল অলপ নদীৰ পাৰত ফুৰিব আহিছোঁ। নদীৰ পাৰত ফুৰি ভাল লাগে, তো আপোনালোকক দেখাই দিম। এনে ফুৰি আছোঁ, এইটো চাওক। পাপ্পা না? পাপ্পা কোনটো পাপ্পা? কোনটো পাপ্পা? কোনটো পাপ্পা? কোনটো পাপ্পা? তো বন্ধুসকল এইকেইদিন বৰষুণ দিয়াৰ কাৰণে আমাৰ নদীত পূৰা, মানে আমাৰ যিটো ইফালে নদী আছে পূৰা পানী বাঢ়ি গৈছে। তো চাব আহি গম পালোঁ পানীটো বাঢ়িছে পূৰা। বন্ধু বান্ধৱীসকল এইকেইদিন ভিডিঅ' দিব পৰা নাই, কিবা অসুবিধা আছিল, অসুবিধাৰ কাৰণে অলপ ভিডিঅ' দিব পৰা নাই, মানে প্ৰব্লেম হৈ আছিল। তো এতিয়াৰ পৰা ভিডিঅ' পাব আপোনালোকে, টেনশ্যন নকৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আপোনালোকক এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে মানে ভিডিঅ'টো অলপ ক্ৰিয়েট কৰিছোঁ। চ' ভিডিঅ' নহয় এইটো, মানে এনে কোনো ব্লগছ নহয়, ডেইলি ব্লগছ। তো যদি ভিডিঅ'বিলাক ভাল লাগে আপোনালোকক, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইমান কষ্ট কৰি আছোঁ, তো প্লিজ আপোনালোকে ছাপোৰ্ট কৰক, মৰম দিয়ক।
মোকো বহুত বেছি ভাল লাগিব আৰু এটা কথা কৈ দিম যে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ দিওঁ আগৰ ভিডিঅ'বিলাক মানে ইমান মৰম দিয়াৰ কাৰণে আৰু কিছুমানে বহুতে ছাবস্ক্ৰাইবো কৰিছে চ' আৰু ছাবস্ক্ৰাইব কৰক আপোনালোকে আৰু ইমান মৰম দিয়ক যাতে মই মানে জলদি আগুৱাই যাব পাৰোঁ তো সেইটোৰ কাৰণে আজিলৈকে টাটা বাই বাই লগ পাইছোঁ নতুন অন্য এক ভিডিঅ'ত তো টাটা বাই বাই